ধন্যবাদ। মই জিহিৰুল ইছলাম। মোৰ চেনেলৰ নাম হ'ল ভইচ অফ ভিলেজেছ। প্ৰথমতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰক। মই এতিয়া অসমৰ এজনী সংগ্ৰামী সেনানী বাইদেউৰ ওচৰত আছোঁ। বাইদেউৰ নাম হ'ল আছমিনা আক্তাৰ। আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উপ-সভানেত্ৰী বাইদেউ। দেশৰ বৰ্তমান যি সাম্প্ৰতিক পৰিস্থিতি, হিন্দু মুছলমান লৈ শাসক পক্ষৰ হওক বা বিৰোধী পক্ষৰে হওক নানা মহিলাৰ ওপৰত বক্তব্য দি আছে। কোনোবাই কৈ আছে ফেক্টৰী বুলি আৰু কোনোবাই কৈ আছে লভ জেহাদ। সেই বিষয়ে বাইদেউৰ লগত আমি কেইটামান আলোচনা কৰিম। আমাৰ সৈতে বাইদেউ আছে, আপোনালোকে দেখিব পাৰিব। ধন্যবাদ। বাইদেউ, আপোনাৰ পৰিচয়টো দিয়কচোন। মোৰ পৰিচয় হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় উপসভানেত্ৰী। মোৰ নাম হৈছে আছমিনা আক্তাৰ। বাইদেউ, অসমত বৰ্তমান যি সাম্প্ৰতিক পৰিস্থিতি, হিন্দু মুছলমান লৈ যি বক্তব্য চলি আছে, আজমল ডাঙৰীয়াৰ পিছত আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, সত্যৰঞ্জন বৰা, এই বিষয়ে আপুনি কিবা এটা মন্তব্য দিব। আজমল আৰু পীযুষ হাজৰিকা এই দুজনৰ বয়সত বহুত পাৰ্থক্য আছে। আজমল হৈছে এতিয়া বহুত বয়সৰ, গতিকে তেখেতে বয়সৰ অনুপাতে আবুল দুবুল বলকিব পাৰে। অৱশ্যে সেইবোৰ কোৱাটো বহুত ভুল হৈছে। লভ জেহাদী কোৱাটো আজমলৰ বহুত ভুল হৈছে। তথাপিতো তেখেতে ৰাইজৰ যিখিনি ভাষ্য পাই পেলাই ক্ষমা বিচাৰিলে ৰাইজৰ ওচৰত, কিন্তু তাৰ উত্তৰটো প্ৰত্যুত্তৰ হিচাপে মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰত্যুত্তৰ দিব নালাগিছিলে। যাতে অসমৰ মাইনৰিটিৰ যি ইছলামিক যি নাৰীৰ কথা কৈছে, সেইটো বহুত লজ্জাজনক বিষয়। নাৰীসকল, ইছলামিক নাৰীয়ে কেতিয়াও সন্তানৰ ফেক্টৰী হ'ব নোৱাৰে। তেখেতে বহুত ভুল কৰিছে। ফেক্টৰী মানে কি তেখেতে জানেনে বাৰু? আজমলৰ প্ৰত্যুত্তৰ দিবলৈ যাওঁতে মুছলমান মহিলাসকলক টাৰ্গেট কৰা হৈছে নেকি? আজমলক যেতিয়া প্ৰত্যুত্তৰ দিবলৈ গৈছে, তেখেতে মুছলমান মহিলাসকলৰ টাৰ্গেট কৰাটো তেখেতৰ বহুত ভুল হৈছে আৰু মূৰ্খামি বিষয় হৈছে। এইবোৰ মূৰ্খামি বিষয় তেখেতসকলে মন্ত্ৰী গাদীত থাকি তেখেতসকলে ৰাইজৰ মাজত হোৱা দোৱা কৰিব নালাগে। এইটো ভুল হৈছে তেখেতসকলৰ। সত্যৰঞ্জনৰ ওপৰত কি ক'ব? সত্যৰঞ্জন বৰা, এইটো মই দিনে ৰাতিয়ে চাই থাকোঁ। অলপ চাই মই মোবাইলটো কাটি দিওঁ। এখেতৰ কোনো ভাষ্য নাই। এখেতে একো নাজানে, কোৰাণৰ বিষয়লৈ একো নাজানে, ইছলামৰ বিষয়লৈ একো নাজানে। কোৰাণত যিবিলাক লিখা আছে এই বিষয়লৈ তেখেতে একো নাজানে। সনাতন ধৰ্মৰ ওপৰত কিবা জানে বুলি আপুনি ভাবে নেকি? নাজানে, একো নাজানে। ধৰ্মৰ বিষয়লৈ একো নাজানে। খালি গেৰুৱা কাপোৰ পিন্ধিব জানে আৰু মানুহৰ মাৰ খাব জানে। মন্ত্ৰী হোৱাৰ কাৰণে এইবিলাক কথা কৈ পেলাই ভাইৰেল কৰি পেলাইছে। মই এবাৰ আপোনাক লগ কৰিব বিচাৰিছোঁ। সংখ্যালঘু তিৰোতাই কিমান ল'ৰা ছোৱালী জন্ম দিব পাৰে এইটো আপোনাক মই বিচাৰিছোঁ, আপোনাক ক'ব বিচাৰিছোঁ। কিন্তু আপুনি নাভাবিব আমাৰ ফেক্টৰী নহয়, এইটো আপুনি ভুল কৈছে। কিহৰ ফেক্টৰী পাইছে আপুনি? ক'ৰ পৰা ফেক্টৰী পাইছে? ফেক্টৰী কি কৰে? অসংখ্য মানুহে তাত লেবাৰ কৰে। ফেক্টৰী মানে কি? ইংৰাজী শব্দ অৰ্থ কওক। ফেক্টৰী মানে কি? উৎপাদন, য'ত বস্তুৰ উৎপাদন কৰে তাক ফেক্টৰী বুলি কয়। আজমলৰ মন্তব্য আৰু পীযুষ হাজৰিকাৰ মন্তব্যত আপুনি কি ক'ব? আজমলৰ মন্তব্য মই তুলুঙা বুলি কওঁ। পীযুষ হাজৰিকাৰ মন্তব্যক মই গৰিহণা দিওঁ। এইবিলাক কি ৰাজনৈতিক মুৰা ভাগ কৰিবৰ কাৰণে, হিন্দু মুছলমানৰ ভাগ কৰিবৰ কাৰণে তেওঁলোকে এইবিলাক অপযশ সানিছে। এইবিলাক কৰিব নালাগে। তেওঁলোকে আজমলে ক্ষমা বিচাৰিছে। পীযুষ হাজৰিকা, আপুনি ক্ষমা নিবিচাৰে কেলে? কেইগৰাকী আপুনি মুছলমান বোৱাৰী পাইছে যে 10টা সন্তানৰ মাতৃ পাইছে? এইটো যুগত, বৰ্তমান যুগত মুছলমান বোৱাৰীয়ে 10টা সন্তান জন্ম যদি দিছে, ইনশাল্লাহ মোক আপুনি দেখাই দিয়ক। এতিয়াই আঙুলিটোৱে দেখাই দিয়ক কোনগৰাকী মুছলমান বোৱাৰী, শিক্ষিত বোৱাৰীৰ গৰ্ভত 10টাকে সন্তান জন্ম দিছে। অসমত এইবিলাক মন্তব্য কৰা এতিয়া স্বাভাৱিক হৈ পৰিছে। তাৰ ওপৰত আপুনি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক কিবা এটা বাৰ্তা দিব বিচাৰিব নেকি? মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত মই হাতকৰজু কৰিছোঁ। আপুনি যদি আমাৰ অসমখন যদি শাসন কৰি আহিছে, আপুনি এজন শাসকো হয়। দেশত যদি আপুনি শান্তি আনিব বিচাৰিছে, এনেকুৱা বাৰ্তা আলোচনা আপুনি বন্ধ কৰি দিয়ক। যিহেতু আপোনাৰ কিছুমান আমি বাইক চাওঁ, এইমতে আপুনি যি ধৰণে আজমলক ক'লে আঁঠুৱাৰ তলৰ মহ বুলি, য়েছ, আঁঠুৱাৰ তলৰে মহে মাৰি দিলে মৰি যায়। আজমলে যদি তেনেকুৱা কুভাষা যদি কৈছে, তেওঁ জীয়াই থকাতকৈ মৰি যোৱাই ভাল। গতিকে মাননীয় মুখ্যমন্ত্ৰীক মই কওঁ যে পীযুষ হাজৰিকাক আপুনি সংশোধন কৰক। গাদীত বহি এই হিন্দু মুছলিমৰ কোনো যাতে বাৰ্তাবাহন যাতে নানে,
সত্যৰঞ্জন বৰাই মুছলিমৰ ওপৰত কোৰাণৰ ওপৰত নানা ধৰণৰ অশ্লীল মন্তব্য কৰি আছিল। সত্যৰঞ্জনক কেইদিনমান মই বাকী দিছোঁ। কোৰাণত যে হাত দিছে, বেয়া নাপাব, মই হিন্দু হয়, মোৰ জন্মগত হিন্দু, মই মুছলমান হৈছোঁ, কনভাৰ্ট হৈছোঁ, মই ইছলাম ধৰ্ম লৈছোঁ, মই পৰ্দা পশ্চিমত আছোঁ, মই কোৰাণ পঢ়িছোঁ, কোৰাণত কি আছে কি নাই মই জানো, কিন্তু সত্যৰঞ্জন বৰাই নাজানে কোৰাণৰ বিষয় লৈ পেলাই। কোৰাণৰ একোটা আয়ত আছে, যিকেইটা আয়তক দেশখন তোলপাল কৰি দিব ক্ষমতা আছে, কিন্তু তেওঁ নাজানে, সত্যৰঞ্জন বৰাই নাজানে, তেওঁ আবুল দুবুল বলকি থাকে। এইবিলাকতো ভুল কৰিছে। কেলে বক্তব্য দিওঁতে সদায় সাৱধানতা অৱলম্বন কৰিব লাগে। অকল যে চৰকাৰখনে যে শাসনত থাকি পেলাই যে মুছলমানৰ ওপৰত যে অত্যাচাৰ বিভীষিকা আৰু নানা ধৰণৰ ডাঙৰ কথা কৈ পেলাই যে তেওঁলোকে ডাঙৰ মানুহ হ'ব বিচাৰিছে, এইটো বহুত ভুল হৈছে। শিখা শৰ্মাই কৈছে চবৰে দুটা সন্তান, আমাৰ মুছলমানৰ মেজৰিটি 2-3টা সন্তান আছে। আমাৰ ফেক্টৰী নহয়। কেলে আপুনি ফেক্টৰী বুলি কয়? আপুনি কি কাৰণে ফেক্টৰী ক'বলৈ যায়? মোৰ প্ৰশ্নৰ উত্তৰ দিয়ক। আপুনি ফেক্টৰী ক'বলৈ ক'ৰ পৰা অধিকাৰ পালে আমাক? আমি নাৰী হয়, সমাজৰ আমি শিক্ষিত নাৰী। আপোনালোকে যিমানখিনি শিক্ষাৰ যিখিনি মূল্য দিয়া নাইকিয়া, আপোনালোকে যিখিনি মূল্য দিয়া নাইকিয়া, সেইখিনি আমি মূল্য দিব পৰা ক্ষমতা আমাৰ আছে। আজমলে কোৱা ধৰণে মন্ত্ৰী পীযুষ হাজৰিকাদেৱে কোৱা একে কথা হ'ল নেকি? নহয়, আজমলে আবুল দুবুল বলকিব পাৰে, কিন্তু পীযুষ হাজৰিকা কেলে বলকিব লাগে? আজমলে আজি সেই কথাষাৰ কৈ পেলাই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছে, কিন্তু পীযুষ হাজৰিকা আপুনি ক্ষমা বিচাৰক। ক্ষমা বিচাৰিলে নহ'ব, আপুনি আই মাতৃৰ চৰণত আপুনি সেৱা কৰিব লাগিব, তেতিয়া আমি আপোনাক শুদ্ধাই নেৰোঁ। কিন্তু আপুনি নাভাবিব আপুনি আমাক এই ডাঙৰ কথা কোৱাৰ কাৰণে এৰেষ্ট কৰিব, আমাক উলিয়াই অনাৰ মানুহ আছে, আপুনি নাভাবিব। সামান্য কথা কোৱা আমি তিৰোতা নহয়। আমাৰ মুছলমানৰ বিষয় লৈ পেলাই আপুনি যিখিনি অপযোগ আনিছে, তিৰোতাৰ ওপৰত আপুনি এইখিনি অপযোগ ক'বৰ কাৰণে ক'ৰ পৰা অধিকাৰ পালে? আপোনাক কোনে দিলে? আপোনাৰ মাৰ ভনী নাই? আপোনাৰ মায়ে জন্ম দিয়া নাই? আপোনাৰ মায়ে পেটতে এইবিলাক শিকাই আহিছে নেকি? সাক্ষী পক্ষৰ মন্ত্ৰী হোৱা হতেকে এইবিলাক কথা কৈছে নেকি? এইটো তেওঁলোকে শাসক পক্ষ মন্ত্ৰী হোৱাৰ কাৰণে এইবিলাক কথা কৈ পেলাই ভাইৰেল কৰি পেলাইছে। মই এবাৰ আপোনাক লগ কৰিব বিচাৰিছোঁ। সংখ্যালঘু তিৰোতাই কিমান ল'ৰা ছোৱালী জন্ম দিব পাৰে, এইটো আপোনাক মই বিচাৰিছোঁ, আপোনাক ক'ব বিচাৰিছোঁ। কিন্তু আপুনি নাভাবিব আমাৰ ফেক্টৰী নহয়, এইটো আপুনি ভুল কৈছে। কিহৰ ফেক্টৰী পাইছে আপুনি? ক'ৰ পৰা ফেক্টৰী পাইছে? ফেক্টৰী বিচাৰে বদৰুদ্দিন আজমলে যেহেতু ক্ষমা খুজিছে, বদৰুদ্দিন আজমলে কৈ দিছে কথা কিছুমান নাজানে। তেখেতৰ বয়স হৈছে, যথেষ্ট বয়স হৈছে। মই নিউজ চেনেলত দেখোঁ বদৰুদ্দিন আজমলক ধৰি তেখেতৰ চিকিউৰিটিয়ে লৈ যোৱা মই দেখিছোঁ। হয়তো বয়সৰ অনুপাতে তেখেতে আবুল দুবুল বলকিব পাৰে, কিন্তু পীযুষ হাজৰিকা এজন য়ং বয়, গতিকে এজন ক্ষমতাশালী যুৱ নেতাই যদি এনেকুৱা ভাষ্য দিয়ে, সেইটো বৰ লজ্জাজনক বিষয়। মুছলমান মহিলাসকলক ডাইৰেক্ট টাৰ্গেট কৰা হৈছে, এই বিষয়ে আপুনি কি ক'ব? মই বেয়া পাইছোঁ। আমাৰ মাইনৰিটি তেখেতক মই চেলেঞ্জ কৰিছোঁ, এইটো চেনেলৰ দ্বাৰাই তেখেতৰ ওপৰত মই চেলেঞ্জ কৰিছোঁ। তেখেতে দেখাওক আমাৰ মাইনৰিটি মহিলাৰ যদি হেৰি কৰা হৈছে নেকি? হয়, নিশ্চয় এইবিলাক হৈছে ৰাজনীতিৰ মুনাফাৰ কাৰণে এইবিলাক পৰিকল্পিত একোটা ভইচ ৰাইজৰ ওচৰত তোলপাল লগাবৰ কাৰণে একোটা ভইচ উলিয়াইছে। তাৰ কাৰণে আমি বহুত দুখিত আৰু লজ্জাজনক। আমি দেশত যে এনেকুৱা যে আমাৰ অসম দেশত এনেকুৱা যে একোজন যে মন্ত্ৰীয়ে যে শাসনত বহি লৈ এনেকুৱা যে ভাষ্য দিব, আমি ভবা নাইকিয়া, নভবা নিচিন্তাকৈ এনেকুৱা ভাষ্য দিলে আমাৰ নিজৰ লাজ লাগে। এইখন